ৰাইজক দেখি মানে স্পৰ্টৰ ফটোৰ বাবে ৰাইজে আজি ভোটদান কৰিবলৈ ওলাই আছে আৰু এইটো দেখি খুব ভাল লাগিছে। আমিতো ইয়াতে আমি চাওক বিজেপি এজিপি আৰু ইউ পি পি এল যি মিত্ৰজোঁট এই মিত্ৰজোঁটৰ কিবাটো খবৰটো ভাল। চাৰিওপিনৰ পৰা মানুহসকলে ফোন কৰিছে আৰু সকলো মোক লগ কৰিবলৈ আহিছে আৰু আমি মিত্ৰজোঁট হিচাপে ইয়াতে আমাৰ ইউ পি পি এল দল গুচি যাব ধুনীয়াকৈ। বাক্সাত আমি তিনিওটা যে তামোলপুৰ বৰমা আৰু চাপাগুৰি এই তিনিওটা আমি জয়ী হ'ব পাৰিম। প্ৰতিদ্বন্দ্বী এতিয়া নাই বুলি মই ভাবোঁ। 70ৰ পৰা 80 হয় সুন্দৰভাৱে চলি আছে। ইয়াই হওক গণতন্ত্ৰ দেশ হিচাপে ইয়াতে চবৰ ভোট দিয়াৰ অধিকাৰ আছে। ইয়াত যাতে কাজিয়া পেচাল নহয়, শান্তি যাতে থাকে, শান্তিৰে যাতে আজিৰ দিনটো যি ভোটদান হ'ব এই ভোটদানটো যাতে চলি যায়, এয়াই মই আহ্বান কৰিছোঁ।